হেল্ল' বন্ধু-বান্ধৱীসকল, পুনৰ স্বাগতম আমাৰ অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'টো আমি আলোচনা কৰিম 2016 চনত হৈ যোৱা অসম পুলিচ উপপৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত আৰু 2014 চনৰ আলোচনা কৰিম। এইখন শেষ হোৱাৰ পিছত আহক তেনেহ'লে আজি আমি আমাৰ প্ৰথম প্ৰশ্নটো আলোচনা কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো দিছে যে হু কনষ্ট্ৰাক্টেড দ্য উমানন্দ টেম্পল। কোনে নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰ? উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে? গদাধৰ সিংহা, ৰুদ্ৰ সিংহা, পুৰন্দৰ সিংহা, শিৱ সিংহা। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ এ নম্বৰটো, যে এইটো হ'ব অপশ্যন এইটো হ'ব গদাধৰ সিংহ। গদাধৰ সিংহে কি কৰিছিলে? উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিলে। আহকচোন ইয়াৰ বিষয়ে অলপমান আলোচনা কৰোঁ। ইয়াত দিছে যে ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত উমানন্দ হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ। আহিব পাৰে প্ৰশ্ন কেতিয়াবা যে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ কোনটো বা ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? তেতিয়া লিখিব লাগিব যে উমানন্দ। ঠিক আছে, আৰু এইটো ক'ত অৱস্থিত? ব্ৰহ্মপুত্ৰৰ বুকুত মাজত অৱস্থিত, যিটো আমাৰ ৰঙা নদী বুলি কোৱা হয়। তাৰপিছত দিছে ই কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত। ঠিক আছে, ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত আৰু কোনখন জিলাত অৱস্থিত? কামৰূপ জিলাত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে আৰু এই উমানন্দ দেৱালয়ৰ নামৰ পৰাই দ্বীপটোৰ নাম উমানন্দ হ'ল। জনশ্ৰুতিৰ মতে শিৱই এই ঠাইতে তেওঁৰ তৃতীয় নয়নেৰে কামদেৱক ভস্ম কৰিছিল। আহিব পাৰে তাত কাক পূজা কৰা হয় উমানন্দ মন্দিৰত? তেতিয়া লিখিব লাগিব শিৱক। ঠিক আছে, শিৱক পূজা কৰা হয় উমানন্দ মন্দিৰত। আৰু তাত কি কৰিছিলে? এনেকুৱাও প্ৰশ্ন হয় যে কামদেৱক কোনে ভস্ম কৰিছিলে বা ক'ত ভস্ম কৰিছিলে? তেতিয়া লিখিব লাগিব শিৱই ভস্ম কৰিছিলে আৰু উমানন্দ মন্দিৰত ভস্ম কৰিছিলে। আৰু সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতাসকলে কামদেৱৰ সহায় ল'লে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱয়ে কামদেৱক এই স্থানতে ভস্ম কৰে। সেইবাবে ইয়াৰ আন এটা নাম ভস্মাচল। আৰু আহিব এনেকৈ আহে প্ৰশ্ন যে উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? তেতিয়াও লিখিব লাগিব ভস্মাচল পাহাৰত অৱস্থিত। আৰু ভস্মাচল নামটো কেনেকৈ হ'ল আপোনালোকে জানিলেই ইতিমধ্যে। আৰু ইয়াত দিছে যে ইয়াৰ পাৰৰ পৰা চালে পেখম ধৰি থকা ময়ূৰ এটিৰ দৰে দেখি বাবে দ্বীপটোক ইংৰাজে নাম দিছিল ময়ূৰ দ্বীপ বা পিকক আইলেণ্ড। মানে যদি অলপ দূৰৰ পৰা বা মানে চোৱা যায় ভালকৈ, তেতিয়া পেখম ধৰি থকা ময়ূৰৰ দৰে দেখি, আৰু সেইবাবে ইংৰাজসকলে কি কৰিছিলে? এই দ্বীপটোৰ নাম ময়ূৰ দ্বীপ বা পিকক আইলেণ্ড বুলি কৈছিলে। আহিব পাৰে এনেকুৱা প্ৰশ্ন আহে যে পিকক আইলেণ্ড কোনটো? তেতিয়া লিখিব লাগিব উমানন্দ। ঠিক আছে, আপোনালোকে ধুনীয়াকৈ নোট কৰি ল'ব এইখিনি। আৰু মন্দিৰটো আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত গড়গয়া সন্দিকৈ ফুকনে 1694 নিৰ্মাণ কৰে। কাৰ নিৰ্দেশমৰ্মে গদাধৰ সিংহৰ নিৰ্দেশত কোনে বনায়? গড়গয়া সন্দিকৈ ফুকনে। কিমান চনত বনায়? 1694 বনায়। ইয়াত এটা ৰূপৰ খোদিত শিৱ মূৰ্তি আছে আৰু ইয়াত শিৱ পূজা কৰা হয়। মই ইতিমধ্যে কৈছিলোঁ যে উমানন্দ মন্দিৰত কাক পূজা কৰা হয়? মহাদেৱ বা অৰ্থাৎ শিৱক পূজা কৰা হয়। আন দুটা মন্দিৰৰ চন্দ্ৰশেখৰ মন্দিৰটো আহোম ৰজা চন্দ্ৰকান্ত সিংহই 1820 চনত নিৰ্মাণ কৰে। ইয়াৰ আকৃতি অষ্টভুজ আৰু ইয়াত এটা শিৱলিংগ আছে। অৰ্থাৎ সেই উমানন্দ মন্দিৰটোৰ ছাইডত আৰু দুটা মন্দিৰ আছে। এটা মন্দিৰ কোনে নিৰ্মাণ কৰিছে? চন্দ্ৰকান্ত সিংহই মন্দিৰ কৰিছে। চন্দ্ৰকান্ত সিংহই 1820 নিৰ্মাণ কৰিছে, সেইটোৰ নাম হৈছে চন্দ্ৰশেখৰ মন্দিৰ। আৰু যিটো আমাৰ আৰু এটা মন্দিৰ আছে সেইটো হৈছে হৰগৌৰী মন্দিৰ, আৰু সেইটো কৰিছিলে কোনে নিৰ্মাণ কৰিছিলে? গৌৰীনাথ সিংহই নিৰ্মাণ কৰিছিলে। আহিব পাৰে যে চন্দ্ৰশেখৰ মন্দিৰ ক'ত অৱস্থিত বা হৰগৌৰী মন্দিৰ ক'ত অৱস্থিত? তেতিয়া লিখিব লাগিব উমানন্দ পাহাৰত বা উমানন্দ মন্দিৰৰ ওচৰত। আৰু কোনে নিৰ্মাণ কৰিছিলে চন্দ্ৰশেখৰ মন্দিৰটো? চন্দ্ৰকান্ত সিংহই। কিমান চনত? 1820 চনত। আৰু হৰগৌৰী মন্দিৰটো কোনে নিৰ্মাণ কৰিছিলে? গৌৰীনাথ সিংহই। ঠিক আছে, ৰজা গৌৰীনাথ সিংহই নিৰ্মাণ কৰিছিলে। ধুনীয়াকৈ নোট কৰি ল'ব আপোনালোকে। আমাৰ 2 নম্বৰটো আলোচনা কৰিছোঁ এবাৰ। দ্য ফাউণ্ডাৰ অফ ব্ৰহ্ম সমাজ ৱাজ। ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন বা ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিল? দয়ানন্দ সৰস্বতী, ৰামকৃষ্ণ, বিবেকানন্দ, ৰাজা ৰামমোহন ৰয়। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে? আমাৰ 2 নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আমি এই 2 নম্বৰটো হ'ব শুদ্ধ উত্তৰ। আমি এই 2016 চনত হৈ যোৱা অসম পুলিচ উপপৰিদৰ্শকৰ
পেপাৰসমূহ আলোচনা কৰিছোঁ, প্ৰশ্নসমূহ আলোচনা কৰিছোঁ। এই সিৰিজটোত গোটেই পেপাৰখন আমি আলোচনা কৰিম। সকলো ধৰণৰ গণিত হওক বা জিকে হওক সকলো ধৰণৰ বিষয়ৰ প্ৰশ্নখিনি আলোচনা কৰিম। যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব আৰু লাইক কৰক, শ্বেয়াৰ কৰক লগৰ বন্ধু বান্ধৱীসকলক আৰু কমেণ্ট কৰি জনাওক ভিডিঅ'টো কেনেকুৱা লাগিছে। আৰু মই বুজাই দিব চেষ্টা কৰিছোঁ যাতে 2016 চনত হৈ গৈছিল যিহেতু এই প্ৰশ্নসমূহ অহা যিটো আগন্তুক পৰীক্ষা হ'ব অসম পুলিচ উপপৰিদৰ্শকৰ অহাটো বহুত চান্স আছে, সেইবাবে মই বুজাই দিছোঁ। ইয়াত দিছে চাওক, 1830 চনৰ জানুৱাৰী মাহত ইয়াৰ যথাযথ আছিল ৰাজহুৱাভাৱে উদ্বোধন কৰা হয় প্ৰথম প্ৰাৰ্থনা ঘৰৰ পবিত্ৰকৰণৰ দ্বাৰা, যিটো বৰ্তমান আদি ব্ৰহ্ম সমাজ নামেৰে জনাজাত। আৰু ইয়াৰ শাস্ত্ৰ হৈছে ব্ৰহ্ম ধৰ্ম, ধৰ্মত্ব হৈছে একেশ্বৰবাদ। ঠিক আছে, এইখিনি ধুনীয়াকৈ আপোনালোকে নোট কৰি ল'ব। আৰু প্ৰতিষ্ঠাপক আছিলে ৰাজা ৰামমোহন ৰায় আৰু মূলতঃ আছিলে কিমান 20 আগষ্ট 1828 আছিলে। ক'ত কৰিছিলে? কলিকতা। আৰু কোনে কৰিছিল? ব্ৰিটিছ ভাৰতে কৰিছিলে। তেতিয়া ব্ৰিটিছসকলে ভাৰতত আছিলে তেতিয়াৰ টাইমতে কৰিছিলে এইটো 1828 আৰু 20 আগষ্ট তাৰিখে। আমি 3 নম্বৰটো আলোচনা কৰিছোঁ এবাৰ। বন্দে মাতৰম ৱাজ কম্প'জড বাই। বন্দে মাতৰম কোনে ৰচনা কৰিছিলে? বন্দে মাতৰম কোনে ৰচনা কৰিছিলে? বহুতে ইতিমধ্যে জানেই উত্তৰটো, যে বংকিম চন্দ্ৰ, মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ, অৰবিন্দ্ৰনাথ ঠাকুৰ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে কি কৰিছিলে? বন্দে মাতৰম ৰচনা কৰিছিলে। আৰু ইয়াতে দিছে চাওক যে 1870 চনত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে সংস্কৃত বাংলা ভাষাত ৰচনা কৰা কবিতা, আৰু এই প্ৰথম ৰচনা কৰিছিলে এই বন্দে মাতৰম ৰচনা কৰিছিলে কি কৰিছিলে? যে সংস্কৃত ভাষাত ৰচনা কৰিছিলে প্ৰথম আৰু সংস্কৃত বাংলা ভাষাত ৰচনা কৰিছিলে। কিমান চনত? 1870 চনত। কবিতাটোৰ প্ৰথম দুটা পদ 1937 চনৰ অক্টোবৰ মাহত কংগ্ৰেছে ভাৰতৰ জাতীয় গীত হিচাপে গ্ৰহণ কৰে। কিমান চনত ভাৰতৰ জাতীয় গীত হিচাপে গ্ৰহণ কৰিছিলে? 1937 চনত গ্ৰহণ কৰিছিলে। প্ৰথম দুটা পদ গ্ৰহণ কৰিছিলে ভাৰতৰ জাতীয় গীত হিচাপে। আৰু গীতৰ কথা আছিলে কোন? বংকিম চন্দ্ৰ চেটাৰ্জীৰ। আৰু এই কবিতাটো যিটো কবিতা মুকলি হৈছিলে সেইটো ক'ত মুকলি হৈছিলে? আনন্দ মঠত মুকলি হৈছিলে আৰু 1882 চনত মুকলি হৈছিলে। আৰু সংগীতকাৰ আছিলে কোনে? হেমন্ত মুখাৰ্জী আছিলে। ঠিক আছে, আৰু যদুৰাম ভট্টাচাৰ্যৰ মূল আছিলে কথা। আৰু গ্ৰহণ কৰা হৈছিলে কিমান জাতীয় সংগীত হিচাপে কিমান চনত গ্ৰহণ কৰা হৈছিলে? 1950 চনৰ 24 জানুৱাৰী তাৰিখে গ্ৰহণ কৰা হৈছিলে। ধুনীয়াকৈ এইখিনি নোট কৰি ল'ব আপোনালোকে। ইয়াত 4 নম্বৰটো দিছে আমাৰ, হুইচ শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ৰিলেটেড টু দ্য পঞ্চায়তী ৰাজ ছিষ্টেম। ভাৰতৰ সংবিধানখন কোনখন অনুসূচীত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে জড়িত? 10ম, 11, 12, 9ম। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ বি নম্বৰটো, যে 11। কি কৰিছিলে? ভাৰতীয় সংবিধানখন 11 অনুসূচীত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে জড়িত। বি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াতে চাওক দিছে, 11 নং অনুসূচীত পঞ্চায়তসমূহৰ ক্ষমতা, কৰ্তৃত্ব আৰু দায়িত্ব নিৰ্দিষ্ট কৰা বিধানসমূহ সন্নিৱিষ্ট কৰা হৈছে। কি সন্নিৱিষ্ট কৰা হৈছে? ইতিমধ্যে আমি পালোঁৱেই যে পঞ্চায়তসমূহৰ ক্ষমতা, কৰ্তৃত্ব আৰু দায়িত্ব নিৰ্দিষ্ট কৰা বিধানসমূহৰ সন্নিৱিষ্ট কৰা হৈছে। এই অনুসূচীত 1992 চনৰ 73 সংখ্যক সংশোধনী আইনখনে সংযোজন কৰিছিলে। কিমান চনত কৰিছিলে? 1992 চনৰ কি 37 সংখ্যক, ঠিক আছে, 37 সংখ্যক সংশোধনী আইনখনে সংযোজন কৰিছিলে। জৱাহৰলাল নেহৰুৱে 1959 চনৰ 2 অক্টোবৰত নগৈত পঞ্চায়তী উদ্বোধন কৰে। কিমান চনত? 1959ত কি কৰে? 2 অক্টোবৰ তাৰিখে নগৈত পঞ্চায়তী উদ্বোধন কৰে। কোনে কৰিছিলে? জৱাহৰলাল নেহৰুৱে কৰিছিলে। মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে এই দিৱস বাছনি কৰা হয়। আৰু মহাত্মা গান্ধীৰ যিহেতু জন্মদিন, যে কিমান 2 অক্টোবৰ আছিলে গান্ধীৰ জয়ন্তী, অৰ্থাৎ গান্ধী জয়ন্তী 2 অক্টোবৰ বা মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। আৰু সেই 2 অক্টোবৰ তাৰিখে কি কৰিছিলে? আমাৰ পঞ্চায়তী ৰাজৰ নগৈত পঞ্চায়ত উদ্বোধন কৰিছিলে। আৰু মহাত্মা গান্ধীৰ জন্মদিন কি কৰিছিলে? এই বাছনি কৰা হৈছিলে, এই পঞ্চায়তৰ দিৱস বাছনি কৰা হৈছিলে। আৰু গান্ধীয়ে পঞ্চায়তী ৰাজৰ জৰিয়তে গ্ৰাম্য স্বৰাজ বিচাৰিছিলে। ৰাজস্থানে ইয়াক কাৰ্যকৰী কৰা প্ৰথম ৰাজ্য। আহিব পাৰে যে প্ৰথম পঞ্চায়তী ৰাজ ক'ত ইনক্লুড হৈছিলে, অৰ্থাৎ ক'ত প্ৰথম হৈছিলে, তেতিয়া লিখিব লাগিব ৰাজস্থানত।
ঠিক আছে ৰাজস্থানত প্ৰথম হৈছিলে কাৰ্যকৰী 1959 চনৰ 11 অক্টোবৰত দশহৰা উপলক্ষে নেহৰুৱে অন্ধ্ৰপ্ৰদেশত পঞ্চায়ত ৰাজ উদ্বোধন কৰে কোনে কৰে নেহৰুৱে অন্ধ্ৰপ্ৰদেশত উদ্বোধন কৰে আৰু ক্ৰমান্বয়ে সমগ্ৰ ভাৰততে এই ব্যৱস্থাৰ প্ৰতিষ্ঠা হয় 1992 চনৰ 73 সংখ্যক সাংবিধানিক সংশোধনীৰ জৰিয়তে এই ব্যৱস্থাৰ পৰিৱৰ্তন হয় আৰু অসমত কিমান চনত পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী হৈছিলে সেইটো আপোনালোকে কমেণ্টত জনাব আৰু বহুত ইম্পৰ্টেণ্ট হয় সেইটো প্ৰশ্ন যে অসমত কিমান চনত পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী হৈছিলে আৰু কোনখন কমিটিৰ দ্বাৰা সেই পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী হৈছিলে সেইটো আমাক কমেণ্টত জনাব আগন্তুক পৰীক্ষাত সেইটো অহা বহুত চান্স আছে যেহেতু 2016 চনত এইটো আহি গৈছে যে কোনটো অনুসূচিত আমাৰ জড়িত আছিলে পঞ্চায়তী ৰাজ আহি গৈছে যেহেতু আমাৰ যি আগন্তুক পৰীক্ষা হ'ব সেইটোত অসমৰ পঞ্চায়তী ৰাজ কিমান চনত কাৰ্যকৰী হৈছিলে বা কোনখন কমিটিৰ দ্বাৰা হৈছিলে সেইটো আহিব পাৰে ইয়াত দিছে চাওক 5 নম্বৰটো ৰাণী ঝান্সী ৰেজিমেণ্ট ৱাজ ফাউণ্ডেড বাই ৰাণী ঝান্সী ৰেজিমেণ্ট প্ৰতিষ্ঠা কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিলে ৰাণী ঝান্সী যে টিপু সুলতান পৃথ্বীৰাজ চৌহান সমুদ্ৰগুপ্ত নেতাজী সুভাষ চন্দ্ৰ বসু ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে আমাৰ ডিটো হ'ব শুদ্ধ উত্তৰ যে সুভাষ চন্দ্ৰ বসুৱে কি কৰিছিলে ৰাণী ঝান্সী ৰেজিমেণ্ট প্ৰতিষ্ঠা কৰিছিলে ইয়াত দিছে চাওক ঝান্সী ৰেজিমেণ্টৰ ৰাণী আছিলে কোন ভাৰতীয় জাতীয় সেনাবাহিনীৰ মহিলা ৰেজিমেণ্ট ঠিক আছে আমাৰ কি আছিলে ভাৰতীয় জাতীয় সেনাবাহিনীৰ মহিলা ৰেজিমেণ্ট আছিলে ঝান্সী ৰাণী ৰেজিমেণ্ট আৰু এইটো প্ৰতিষ্ঠা কৰিছিলে কোনে সুভাষ চন্দ্ৰ বসু ইতিমধ্যে আমি পাই আহিলোঁ আৰু যিটো ভাৰতীয় জাতীয়বাদীয়ে 1942 চনৰ দক্ষিণ পূব এছিয়াৰ ঔপনিৱেশিক ভাৰতত ব্ৰিটিছ ৰাজক উৎখাত কৰাৰ লক্ষ্যৰে গঠন কৰা সশস্ত্ৰ বাহিনী আছিলে যি ব্ৰিটিছক খেদাৰ অৰ্থাৎ উৎখাত কৰাৰ আমাৰ লক্ষ্যৰে সেই যিটো ঝান্সী ৰেজিমেণ্ট আছিলে সেইটো আমাৰ কি কৰিছিলে গঠন কৰা হৈছিলে আৰু এইটো কাৰ সহায়ত কৰিছিলে জাপানৰ সহায়ত কৰিছিলে মই ইতিমধ্যে ধুনীয়াকৈ তলত দি দিছোঁ লাইন বনাই দিছোঁ ইম্পৰ্টেণ্টখিনি যে জাপানৰ সহায়ত কৰিছিলে আৰু দ্বিতীয় বিশ্বযুদ্ধৰ চাৰিওফালৰ পৰা সৰ্বমহিলা যুদ্ধ ৰেজিমেণ্টৰ ভিতৰত ই অন্যতম আছিলে কেপ্টেইন লক্ষী স্বামীনাথৰ নেতৃত্বত 1943 চনৰ জুলাইৰ মাহত দক্ষিণ পূব এছিয়াৰ প্ৰৱাসী ভাৰতীয় জনসংখ্যাৰ স্বেচ্ছাসেৱকসকলৰ সৈতে এই ইউনিটটো গঢ়ি তোলা হয় ঝান্সীৰ ৰাণী লক্ষ্মীবাই এগৰাকী প্ৰখ্যাত ভাৰতীয় ৰাণী আৰু স্বাধীনতা সংগ্ৰামীৰ নামেৰে এই ইউনিটটোৰ নাম ৰাণী ঝান্সী ৰেজিমেণ্ট ৰখা হয় ধুনীয়াকৈ এইখিনি আপোনালোকে নোট কৰি ল'ব মই বেছি বুজাই দিয়া নাই কাৰণ যিহেতু সময়ৰ নাটনি সেইবাবে মই বুজাই দিয়া নাই যেহেতু আপোনালোকে আৰু বহুত পঢ়িব আছে সেইবাবে মই টাইম যিমান কম কৰিব পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকে ধুনীয়াকৈ লিখাৰ টাইমত আপোনালোকে নিজেই বুজি পাব যেতিয়া লিখিব এইসমূহ মানে এই বস্তুসমূহ যেতিয়া কপি কৰি ল'ব তেতিয়া আপোনালোকে নিজেই বুজি পাব আৰু ইয়াত দিছে চাওক সক্ৰিয় আছিল কিমান 12 অক্টোবৰ 1943 মে 43ত আৰু মে'ৰ 1945 চনত ঠিক আছে আৰু দেখাইছিলে আজাদ হিন্দ তেতিয়া আজাদ হিন্দ নামেৰে জনাজাত আছিলে আমাৰ ভাৰতখন আৰু আনুষ্ঠানিক প্ৰধান আছিলে কোন সুভাষ চন্দ্ৰ বসু উল্লেখযোগ্য আছিলে লক্ষ্মী স্বামীনাথন আৰু সেনাপতি আছিলে কি জোনাকী দেৱৰ ঠিক আছে এইখিনি আপোনালোকে নোট কৰি ল'ব ধুনীয়াকৈ আৰু ইয়াৰ পিছত আমাৰ ছেকেণ্ড পাৰ্টটো আহি আছে 2016 চনৰ হৈ যোৱা উপপৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নসমূহৰ ছেকেণ্ড পাৰ্টটো আহিছে যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব লাইক কৰক কমেণ্ট কৰি জনাওক ভিডিঅ'সমূহ কেনেকুৱা লাগিছে আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰক যাতে সকলোৰে সুবিধা হয় আৰু এই PDF টো আমি আমাৰ টেলিগ্ৰাম চেনেল দি দিম আমাৰ টেলিগ্ৰাম চেনেল হৈছে ষ্টাডি চাৰ্কেল উইথ তপন তাত আপোনালোকে জইন হৈ ল'ব তাত আমি এই ভিডিঅ'ৰ PDF টো আমি দি দিম আৰু তাত সকলো ধৰণৰ MCQ হওক বা মক টেষ্ট হওক বা যিকোনো PDF তাত শ্বেয়াৰ কৰা হয় আপোনালোকে জইন হৈ ল'ব তাত আৰু যিসকলে আমাৰ প্লেলিষ্টৰ গৈ কিনে ভিডিঅ'সমূহ চোৱা নাই 1000 আমি অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত আলোচনা কৰি আছোঁ ইতিমধ্যে আমাৰ 21টা পাৰ্ট ইতিমধ্যে কমপ্লিট হৈছে 22টো আহি আছে নতুনকৈ আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আমি সমাজ বিজ্ঞানৰ ইতিহাস ৰাজনীতি অৰ্থনীতি ভূগোল এই তিনিটা বিষয়ৰ আমি প্ৰশ্নসমূহ দিবলৈ চেষ্টা কৰিছোঁ আগন্তুক উচ্চতৰ মাধ্যমিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আমি দিব চেষ্টা কৰিছোঁ আৰু অসমৰ ইতিহাসৰ
যিসকলে জ্ঞাত নহয় তেওঁলোকৰ বাবে আমি অসমৰ ইতিহাসৰ ওপৰত এটা ইতিমধ্যে সিৰিজ মুকলি কৰিছোঁ আৰু DLED এক্সাম যিসকলে দিব আগন্তুক আৰু তেওঁলোকৰ বাবেও এটা সিৰিজ মুকলি কৰিছোঁ ইতিমধ্যে ভিডিঅ'সমূহ দিয়া আছে তাত আপোনালোকে প্লেলিষ্টত গৈ কিনে ভিডিঅ'সমূহ চাই ল'ব আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে আজিলৈ ধন্যবাদ